হাই হেল্ল' নমস্কাৰ, আপোনাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। এইটো মোৰ ইউটিউব চেনেলৰ ফাৰ্ষ্ট ভিডিঅ' হয়। তো ট্ৰাই কৰিছোঁ আৰু কি হয় ডেইলি ব্লগৰ টাইপ বনাবৰ কাৰণে। তো নাজানো কিমান দূৰ যাব পাৰোঁ, কিন্তু সকলোৰে সহায় সহযোগিতা আশা কৰিলোঁ। কেমেৰাৰ আগত ক'বলৈ অলপ অকৱাৰ্ড টাইপ ফিল এটা হয় বাৰু, কিন্তু ট্ৰাই কৰিছোঁ। এতিয়া টাইম হৈছে আপোনাৰ 7:20। মই এতিয়া অলপ শুই উঠিছোঁ। এতিয়া আৰু ৰুমটো অলপ চাফা কৰোঁ আৰু তাৰপিছত চাহ তাহ অলপ খাব লাগিব। তো অলপ পিছত লগ পাই আছোঁ। আজি ব্ৰেকফাষ্টত আছে বুট দাইল, ৰুটি আৰু 3টা আলমণ্ড। তো মই এইটো খাই লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ আৰু ক'ম আৰু আজি দিনটো কি কৰিবলগীয়া আছে। আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈকে। তো মই এতিয়া গা চা ধুই ৰেডি হ'লোঁ। তো এতিয়া মোৰ ফোন এটা আহিলে কি যে মই সোণাৰী যাব লাগিব, কেলৈ কি মোৰ ড্ৰাইভিঙৰ টেষ্ট আছিলে। তাৰ ডকুমেণ্টছখিনি মই ছাবমিট কৰিবগৈ লাগিব। তো ডকুমেণ্টছ ছাবমিট কৰিব যাওঁ। মোৰ লগত যাব এই লগৰ এটা চেমচং গগৈ, সি মোৰ লগত যাব। তো আমি দুটা এতিয়া সোণাৰী DT অফিচ যাওঁ। তো চাই থাকক। তো এতিয়া টাইম হৈছে 10:15। কল ষ্টাৰ্ট দি লওঁ। এতিয়া তেলটো ভৰাই লওঁ। 150। মোৰ লগৰজন হৈছে ভোলে বাবাৰ পৰম ভক্ত হা। তো একদম ষ্টিকাৰ লগাই ক'বই নালাগে আৰু। ঘৰলৈ মাতিলে কেতিয়াবাই, কিন্তু এতিয়ালৈকে ওলাবই পৰা নাই ল'ৰাই। বৈ যাওঁ। তো এতিয়া আমি যাওঁ। এতিয়া আমি আহি পাইছোঁ দ্বিতীয় আহি পালোহি আৰু চৰাইদেউ DT অফিচ। তো তেন্তে আমি কামখিনি কৰি লওঁ, পিছত আহিম একেবাৰে। তো এতিয়া ইমানখিনিলৈকে কামখিনি কৰি লওঁ আমি। DT অফিচৰ যি আছে কৰিবলৈ, ডকুমেণ্ট ছাবমিট কৰিব আছে, কৰি লওঁ। ফাইনেলি মই ঘৰ আহি পালোহি। তো এতিয়া মই ফ্ৰেছ হৈ লওঁ অলপ। তো ভৰি হাত ধৰি মানে ভাত চাত খাই লওঁ আৰু এতিয়া ফ্ৰেছ হৈ গা চা ধুই মেলি আৰু ভাত চাত খালোঁ। এতিয়া ভাবিছোঁ কি কৰোঁ তাকে। আজিৰ দিনটো বহুত ভাগৰ লাগি গ'ল, কিন্তু সেইবোৰ কামত ঘূৰি তো অলপ ৰেষ্টকে লৈ লওঁ ভাবিছোঁ। শুই মেলি মনটো ভাল লাগিব শুই উঠি। তো অলপ শুই লওঁ আৰু এতিয়াতো শুই উঠিলোঁ। তো এতিয়াতো পুৰা আন্ধাৰ হৈছে, পৰ্দা চৰ্দাবোৰ মেলা নাই। দিওঁ আৰু এতিয়া টাইম হৈছে 3:30। বহুত টাইম শুই দিলোঁ।
চবটো শুয়ে আছে যেন পাইছোঁ। টমি 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 এইটো আমাৰ টমি হা, টমি টমি শুই আছিলে, সিও শুই আছিলে, উঠুৱাই দিলোঁ মই তাক। নাজানো আজি ব্লগটো কেনেকুৱা হৈছে, কিন্তু ট্ৰাই কৰিছোঁ আৰু কিবা এটা কৰিবৰ কাৰণে নিজৰ ডেইলি লাইফটোৰ ওপৰত বনাইছোঁ এটা ভিডিঅ'। তো কেনেকুৱা লাগিলে ক'ব আপোনালোকে, যদি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। ইয়াকে কৈ মই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। এই বাইকখন বহুত লেতেৰা হৈ আছে, ধুব লাগিব কাইলৈ তোক। তো বাই বাই।